Welcome to my channel. আমি প্ৰথম শ্ৰেণীলৈ পালো এবাৰ তুমি প্ৰথম শ্ৰেণীলৈ পালা তাৰপিছত আজি আমাৰ স্কুল খুলিব আমি এতিয়া স্কুললৈ ৰেডি হৈ আছো স্কুললৈ আজি আমি ৰেডি হৈ আছো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি হাঁহিছা আকৌ তুমি এতিয়া আমি স্কুল খুলিব আজি হৈছে 6 তাৰিখ আৰু এতিয়া মই ব্লাউজটো পিন্ধি ল'লোঁ আৰু এতিয়া আমাৰ স্কুল খোলা আজি হ'ব পুৰা মজা হয়নে আমাৰ হৰ্ষিতাই কি পাহৰিছিলে আমাৰ হৰ্ষিতাই আখৰে পাহৰিছিলে 1 2 পাহৰিলে সব পাহৰিলে আকৌ আমি পঢ়িব গেন্দা ফুচ মায়ে থুপকে দিলে গেন্দা কাটি পাইছোঁ মোবাইলটো আৰু আমাৰ হৰ্ষিতাৰ দাঁতো হৰিলে দুটা চা ই লগৰ ছোৱালীয়ে ক'ব হৰ্ষিতা তোমাৰ দাঁত হৰিলে আৰু ওপৰ দাঁতো লৈ আছিলি ক্লিক কৰি আছিলি কৈ দিয়ে কোনটো লৈ আছে বুঢ়ীও হৈছ বুঢ়ী হ'লানি এতিয়া তুমি নমো নমো কৰিব লাগিব প্ৰথমে ভাত খাই উঠিলা নহয় এতিয়া নামঘৰত নমো নমো কৰিব লাগিব আইতাক নমো নমো কৰিব লাগিব তাৰপিছত আমি আমাৰ বসন্তীলৈ আমি স্কুললৈ যাম হয়নে আমাৰ গাড়ীখন স্কুটি যাম অ'কে বাই বাই তেতিয়াহ'লে আকৌ দেখাম নিয়ম কৰিলে এতিয়া বেটিক ওলাই কৰি মেলি আজৰি হৈ মেলি এতিয়া আমি নামঘৰত সোমাইছোঁ আৰু যিহেতু আজি নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে 2023 আৰু আমাৰ বেটি পালেগৈ প্ৰথম শ্ৰেণী আৰু সেয়ে ভাবিছোঁ আমাৰ গোসাঁই ঘৰতে সেৱা এভাগী কৰি আমি দুয়োগৰাকী একেবাৰে শিক্ষাস্থানলৈ আগবাঢ়োঁ বুলি আৰু সেয়ে আমি দুজনী এতিয়া নামঘৰত সোমালোঁ আৰু নামঘৰত সোমাই লৈ বেটিয়ে মই এয়া ধূপ জ্বলাইছোঁ ধূপ জ্বলাই মেলি অকণমান আৰু ভগৱানক আৰু স্তুতি কৰিছোঁ যাতে বছৰটো ভালে কুশলে যায় সকলোৰে যাতে নতুন শিক্ষাবৰ্ষটো নতুনকৈ যাতে সকলোৱে আদৰি ল'ব পাৰে আৰু নতুনকৈ যাতে সকলোৰে যাতে ভালকৈ পঢ়া শুনা কৰি মনত যাতে ৰখে আৰু ভাল ৰিজাল্ট কৰিব পাৰে সেয়াই আৰু এয়া আমি পাগা উঠি লৈ মেলি মায়ে গা ধুই আহিছে আৰু আমাৰ বেটিয়ে মানে প্ৰণাম কৰিছে কাৰণ শুভ কামত ডাঙৰৰ আশীৰ্বাদ ল'ৰাটো খুবেই প্ৰয়োজন নহয় জানো সেয়াই দেউতাকে আগফালে কাপোৰ মেলি আছিলে দেউতাককো সেয়া কৈছে দেউতাকে আকৌ গমেই নাপালে দেউতাকে কৈছে মোকো ক'ব লাগে আচলতে আৰু আহি আমি এয়া ফাইনেলি আমাৰ নিকেতন পাই গ'লোহি এইখনেই হৈছে আমাৰ নিকেতনখন এয়া নতুন ল'ৰা ছোৱালী এইবাৰ কিন্তু বহুত আহিছে সেইকাৰণে মনটো বহুত ভাল লাগিছে যেতিয়া ল'ৰা ছোৱালীবিলাক সৰহ হয় ক্লাছ ৰুমটোত আচলতে কিবা পঢ়াই কিবা এটা ভাল লাগে আৰু আনন্দ লাগে কিন্তু এটা কথা কওঁ আৰু এইফালে যে বাৰাণ্ডাত যে গাৰ্জেনবিলাক ৰৈছে দেখিছে এয়া হৈছে নতুন আমাৰ সদস্য মানে নিকেতনলৈ নতুনকৈ আহিছে এয়া দেখিছে কণ ছাত্ৰ ছাত্ৰীসকল ইমান মৰম লগা তাৰে মাজত আকৌ দুজন মানে খুব কান্দিছে কিন্তু আৰু সেয়েহে প্ৰধান আচাৰ্যই আমাক এইটো মানে মৰ্টনৰ টেমা এটা দি থৈ গৈছে সি আমাকৰ কাষত দেখিছেনে বাৰু একদম কেনেকুৱা আমনি কৰিছে খুব কান্দিছে ইয়াৰে ভিতৰত খুব বেছি 3জন মানে আৰু যেতিয়া আমাৰ নতুন পাঠদান আৰম্ভ হয় যিকোনো শুভ কামত আমাৰ বিজয় তিলক দিয়া হয় এয়া হৈছে তৃষ্ণা আচাৰ্যা এফালৰ পৰা বিজয় তিলক দি গৈছে আৰু এয়া হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল ইহঁতে যেতিয়া মোবাইলটো লওঁ নহয় ইহঁতে খুব ভাল পায় আনন্দেৰে একেবাৰে খুব মুখ তোলককৈ খুব একেবাৰে চিঞৰে সেইকাৰণে মই ইহঁতক আকৌ পুনৰবাৰ দেখাই দিছোঁ এইখনেই হৈছে আমাৰ নিকেতনখন আপোনালোকে কেনে পালে জনাব যদিহে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব লাইক এটা কৰিব আৰু লগতে এটা কমেণ্ট দিব কেনেকুৱা লাগিলে এয়া হৈছে প্ৰতাপ আচাৰ্যা এয়া বৰ্ণালী আচাৰ্যা আৰু এয়া হৈছে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল আৰু এয়া সন্ধিয়া হ'লে আৰু আমি ওলাই লৈছোঁ পুৰা বিহু চাবলৈ কাৰণ গৰিমাই বিহু কৰিছে আৰু ওলাই কৰি হেল্ল' বাবুজি আমাৰ এতিয়া পাপুৱে এতিয়া গাড়ী উলিয়াব এতিয়া আমাৰ পাইলট আমি এতিয়া বিহু চাবলৈ যাবলৈ ওলাইছোঁ পুৰা ৰেডি হৈ লৈছোঁ কাৰণ গৰিমাই বিহু কৰিছে আৰু পুৰা পল্টন ওলাইছোঁ বিহু চাবলৈ আৰু আপোনালোকক দেখাই যাওঁ আৰু স্কুলৰ পৰা আহি মেলি এতিয়া মানে ভিতৰত মানে এতিয়া ভাত কেইটামান মানে পাতি থৈ গৈছোঁ নহ'লে গালি খাব লাগিব ন মাৰ পৰা মানে দুজনী যাবলৈ ওলাইছোঁ যে সেইটো কাৰণে এতিয়া ভাত উতলি আছে পুৰা এয়া ভাত উতলি আছোঁ মানুহটোক মানে ক'ব লাগিব মানে এতিয়া ভাতখিনি তুমি চাবা তাৰপিছত আমি বিহু চাই মেলি আহি মেলি মানে বিহুৰ আজি ফাইনেল প্ৰেক্টিছ চাই মেলি আহি মানে একদম আকৌ ঘৰত আহি মানে একদম চব্জি তব্জি চব বনাই মেলি মানে খাম আৰু সেইটো কাৰণে মানে নহ'লেতো গালি খাব লাগিব ন কাৰণ বোৱাৰী যিটো কাম বোৱাৰীসকলৰ মানে সেইখিনিতো কৰি থৈ যাব লাগিব নহ'লেতো জানাই আৰু গালি কিমান খাব লাগিব
ওলাই ভাইটি উঠাই দিছোহে গাইছ ভাইটি নহ'লে কাটিয়ে পৰি কিন্তু উঠাই দিছোহে লাগে তাক চাকে চাক টেকা চাকে ক'লে যাম আমি বিহু চাবলৈ যাম যাবি আমাৰ সৰু ৰেডি পূৰা আছিলে শুই উঠি মানে এতিয়া গোটেইটো অৱস্থা নাইকিয়া হৈ আছে আৰু এইয়া পাপুৱে গাড়ী উলিয়াই ব'লা বহি লাগে ব'লা আমি এতিয়া বহি মেলি লওঁ তাৰপিছত একদম পূৰা কালি গৈ আপোনালোকক দেখাই আছোঁ বোলো নাচনী ঘৰ পাবহি দোকান গ'লে যা হা ঐ বাহিৰৰ বিহু নাচ চাবলৈ যা এইফালে চা তই শুই আছিলি যে তোৰ চেলে খালে সেদিন সঁচাকৈ কি অকণমান যদি বাৰু গালি খাবলৈ অ গাইছ মই লাজ কৰোঁতে অকণমান মোক ৰুলা পাতি আৰু বিহু বুলি ক'লেতো কততেই নাই নহয় জানো সেয়াও মাও ভাবিলে মাও ওলালে নাতিনীয়েকক বিহু চাবলৈ আৰু এয়া জোনবাইটো ওলাইছে ধুনীয়া পৰিৱেশ সন্ধিয়া সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ চাই মেলি এতিয়া আমি আহি পালোহি এতিয়া বাজিছে 8টা নহয় 8:20 হৈ গ'ল আৰু ভাল লাগিলে বিহুজা চাই কাৰণ নতুনকৈ ওলাইছে বিহুজা আৰু আপোনালোকলৈ মই প্ৰেৰণ কৰিছোঁ বিহুজা কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু মানে কি নতুনকৈ ওলাইছে আৰু আপোনালোকে উৎসাহ জনাব সকলোৱে যাতে বিহুজা আগবাঢ়ি যাওক আৰু তেওঁলোকৰ উৎসাহৰ জৰিয়তে যাতে আৰু যাতে দুগুণ হেঁপাহেৰে যাতে মনৰ উল্লাহেৰে তেওঁলোকে বিহু ফূৰ্তি কৰিব পাৰে আৰু মনৰ উল্লাহত আচলতে নাচিব পাৰে আপোনালোকলৈ সেইকাৰণে মানে ভিডিঅ' মানে বিহুৰ আখৰা অলপ ভিডিঅ' দেখালোঁ আৰু পাৰিলে যদি প্ৰগ্ৰেমত কেনেবাকৈ যোৱা হয় কাৰণ ভতিজাজনীটো নাচিছেই আৰু যদি যোৱা হয় তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখাম বুলি মানে আপোনালোকক আশা দিছোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু আমাৰ টিকলি পূৰা কাজিয়া লাগি আহিছে পিছফালে বহি আহিছিলে যে পূৰা মুখ চুখ ফুলাই আহিছে ভাবিছিলোঁ মা নেযাব বুলি ভাবিছোঁ মানে ক'ৰবালৈ গ'লে আচলতে দেৰি হ'লে মায়ে ঘৰখনৰ পৰিৱেশটো আচলতে বহুত ঠাণ্ডা হৈ যায় সেইটো কাৰণে বেয়া পায় মানে কি মনটো বেয়া লাগে আৰু অকলে থাকি মানে কি আৰু দেউতা বাৰু থাকে মানে বৰজনা থাকে কিন্তু হ'লেও আৰু মানে ল'ৰা ছোৱালীকেইটা অলপ হুলস্থুল কৰি থাকে যে সেইটো কাৰণে আচলতে মাও যাওঁ বুলি কোৱাত মানে আমি ভালেই পালোঁ লৈ গ'লোঁ তেওঁ অলপ মানে বহুত বছৰ নাই যোৱা আচলতে তেওঁলোকৰ ঘৰলৈ যি ঘৰত মানে আখৰা চলিছে আচলতে তেওঁ আচলতে সম্পূৰ্ণ লিডিং লৈছে আমাৰ গাঁৱৰে এজন ব্যক্তিয়ে বহুত ভাল তেওঁ লোৱা আৰু ভাবিছোঁ ঠিক আছে তেতিয়াহ'লে ভিডিঅ' মাজে মাজে আগবঢ়াই থাকিম আপোনালোকে মনৰ উৎসাহ দিব আৰু ছাবস্ক্ৰাইববোৰ কৰিব আৰু ছাবস্ক্ৰাইববোৰ কৰিলে মনটো ভাল লাগে আৰু লগতে ভিউজো দিব সম্পূৰ্ণ শেষলৈকে চাব ভিডিঅ'বিলাক আৰু তেনেকৈ ভাল লাগে যদি তেনেকৈ মানে ভিউজ পাওঁ বা ছাবস্ক্ৰাইব পাওঁ তেতিয়া ভাল লাগে সেইটো কাৰণে ভাবিছোঁ এতিয়ালৈ বাই বাই গুড নাইট আৰু বাই বাই সামৰণি মাৰিছোঁ